নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ মই বুলি বাৰু আপোনালোকে চাই আছে বৰ্তমান কেবি এণ্টাৰটেইনমেণ্ট মাজুলী ইউটিউব আৰু আজি গৈ আছো আমি ফাট বিহু অসমৰ এখন বিখ্যাত বিহু ফাট বিহুটো কেনেকুৱা লাগিব আজিৰ ভিডিঅ'তে একদম ধামাকেদাৰ হ'ব আৰু আজি সো সকলো গৈছে এতিয়া ফাট বিহুলৈ কেনেকুৱা মজা মজা কেনেকুৱা বন্ধু-বান্ধৱীসকল এতিয়া পালোহি ক'ত আছে মাজুলী আৰু সীমা তো দাদাখন আছে হাই ছাৰ দাদা এইখন আছে দলংখন ইয়াৰ পাছতে এই মাজুলী লাষ্ট সীমা আছিলে ইয়াৰ পাছত আমি এতিয়া কি পাম লখিমপুৰ ডিষ্ট্ৰিক্ট এণ্টাৰ কৰিম তো ভিডিঅ'টো চাই থাকিব আৰু কিবা ক'বা মই আছো লগত লেটছ ৰাইট আৰু মোৰ চেনেলটো হৈছে মটৰ ব্লগিঙৰ ডেছক্ৰিপশ্যনত খুলিতে মোৰ লিংক দি দিব আপোনালোকে চাব একদম লিংক থাকিব আৰু সবৰে থাকিব ৰিয়ানতো থাকিব ইয়াৰো থাকিব তো সবকে সাপোৰ্ট কৰিব সবকে সাবস্ক্ৰাইব কৰিব few moments later সো পাইছিলোহি আমি বেছি দূৰ নাই আৰু এহেঁতে ফটো উঠাবলৈ লাগিলে তুমি উখোৱা আকৌ সো ফটো সটো মাৰি হৈ গ'ল এতিয়া আকৌ গৈ আছো ফাট বিহুলৈ পোৱাগেই নাই আহিয়ে আছো रुको जरा सबर करो ফাইনেলি পাই গ'লি ফাট বিহু কিন্তু এনেকুৱাই ট্ৰেফিক জাম ন বহুত মানুহ আহিছে ফাট বিহু চাবলৈ এতিয়া আমি গাড়ীখন থৈ পেলাইহে তাৰপিছত আমি যাব পাৰিম ফাট বিহুলৈ তো গৈ থাকোঁ এতিয়া পালোহি আমি ঢকুৱাখানা মেইন টাউন চ' টাউনৰ পৰা অলপ দূৰ যাব লাগিব তাৰপিছত পাম আমি ফাট বিহুটো চাই থাকক তো এফালে বৰষুণ আৰু এফালে খোজকাঢ়ি গৈ থাকিবলগীয়া হৈছে আমি ফাট বিহু চাবলৈ গাড়ী আগত থ'লোঁ তো আপোনালোকক ব'লক তো ভিডিঅ'টো চাই থাকক তো ফাইনেলি পাই গ'লোহি ফাট বিহু তো ফাইনেলি ফাট বিহু পাই গ'লে কিন্তু মানুহ চাওক না মানুহ আমি এতিয়া ভিতৰলৈ গৈলোঁ আৰু ভিতৰত গৈ কি দেখোঁ আপোনালোকক সকলোকে দেখুৱাইছোঁ মানে মানুহৰ পৰা যাবই পোৱা নাই আমি ভিতৰলৈ গৈলোঁ ফাৰ্ষ্ট চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো চাহৰে লগতে আছে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো আছে নাই মৰমে বোৱালো ঐ কলি যায় হালি জানি নাচিলে হয় নাচোনা বুকুখন দেখালে হয় পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো চাহৰ আমাৰ ঘৰ বন্ধু-বান্ধৱীসকল এতিয়া ভিতৰৰ পৰা আহিলে এতিয়া আমি বাহিৰত আছোঁ বাহিৰত ফিল্ডত হৈ আছে মেলা বহুত এখন ডাঙৰ মেলা হৈ আছে আমি তালৈ যাম মানে গৈয়ে আছোঁ আপোনালোকে ৰাস্তাত দেখি আছে মেলা তো চাই থাকক ইয়াৰ এটা লৈ লওঁ নি বাৰু দাদা এইবোৰ কেনেকৈ লৈছে 60 টকা ছোৱালী এজনীক দিবৰ কাৰণে লৈছে অলপ সস্তাত দিব পাৰিব নি তো এতিয়া আমি মেলাত ঘূৰি ফুৰিছোঁ আৰু মেলাটো মানুহ দেখিছে নাই বাৰু মানুহ মানে যাবলৈ জেগা নাইকিয়া হৈছে মানুহৰ আৰু এতিয়া আমি কিবাকিবি চাই ফুৰিছোঁ আৰু দোকান চোকান দেখিছে এনেকুৱা ধৰণৰ কাঠেৰে নিৰ্মিত বহুতো বস্তু আছে এয়া চৰাই মানে কি লাগে আপোনাক সকলো পাব এয়া ধনেশ পক্ষী মানে কাঠেৰে নিৰ্মাণ কৰা মানে চব আছে আৰু চব
চব ফাট বিহুৰ পৰা এতিয়া যাওঁগৈ সকলো ভিডিঅ' দি কিমান পাওঁ কিমান বনালোঁ তো আজিৰ ভিডিঅ'ত ইমানতে পৰিমাণিক আছে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ